সকলোকে নমস্কাৰ জনাইছো অন্য এটি ভিডিঅ'লৈ। এয়া বৰপিতা খুব মৰমৰ আছিলে, বৰ নিমাখিত মানুহ। আমি ভবাই নাছিলোঁ যে আমাৰ মাজৰ পৰা ইমান সোনকালে তেওঁ আঁতৰি যাব। তেখেতৰে মাহেকীয়া সকামত কিছু স্মৃতি ৰক্ষাৰ্থে কেইটামান ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু এয়া বৰদেউতা জীয়াই থকাৰ অৱস্থাত আমাৰ সৰু আৰু কৰি ভালে আৰু ইটো বছৰ বা ইটো বছৰ 22 চনৰে জলপান খাইছিলোঁ। কলপটুৱাৰে বনোৱা ডুঙত কলপচলা কাটি থকা অৱস্থাত লাহেকৈ মানুহবোৰ আহিবলৈ আৰম্ভ কৰিছে। সমাজ বহিছে, ভকতসকল আহিলে। আৰু এয়া 3জন মোৰ মামাৰ ল'ৰা আৰু এয়া আমাৰ 2জনী এনাই, আমাৰ অকণমানিটো। কোন মানুহ আহিছিলে সৰু বাইদেউ মেইন মানুহ যে আৰু ধুনীয়াকৈ চাই দিওঁ। যাৰে সকাম নহওক চাহ দি মৃদংগত প্ৰথমজন দেউতা। কল পিঠা দিবলে দিলো মুখত মই গহা বনাই আমাৰ ভিডিঅ' কৰে আকৌ তই পাহৰি থাকিলো। মই একদম খাহনি বনাই একদম পুৰা এতিয়া হ'ল নাই, ঠিক হ'ল নাই। আকৌ গামোচা দেখাই দিয়া এবাৰ। তোমাক মোৰ উঠাই দিওঁ দিয়া, নালাগে মোৰ একো নহয়।
সকলোকে দিয়াৰ পিছত ৰান্ধনীয়ে জাননী কৰিব লাগিব। তাৰপিছত গাঁওবুঢ়াৰ আজ্ঞামতে একেলগে সকলোৱে আহাৰ গ্ৰহণ কৰিব। নিয়মবোৰ খুব ধুনীয়া, ভাল লাগে চাই। এয়া আমাৰ মায়ামৰা মটক সমাজৰ মা শিৱসাগৰৰ আলহী। হৰি ঔৰাম কৈ পেলাইহে প্ৰসাদ আৰু ভাত খোৱা হয়। আত্মাৰ সদ্গতিৰ কাৰণে আৰু ঘৰখন শুদ্ধিৰ বাবে